ভাৰতীয় ছবি জগতৰ আটাইতকৈ ব্যয়বহুল আৰু ডাঙৰ চিনেমাখনৰ বিষয়ে হয়তো সকলোৱে গম পাইছে ৰামায়ণ আৰু কালি ৰাতিপুৱা 4:15 ৰামায়ণৰ ট্ৰেইলাৰটো ৰিলিজ হোৱাৰ পিছত ইণ্টাৰনেটত ইয়াৰ বিষয়ে ব্যাপকভাৱে চৰ্চা হৈছে দুটা পাৰ্টত নিৰ্মাণ হ'বলগীয়া এই ৰামায়ণখনৰ প্ৰথমটো পাৰ্ট এই বছৰ দেৱালীত আৰু নেক্সট পাৰ্টটো অহা বছৰ দেৱালীত ৰিলিজ হ'ব আৰু দুইটা পাৰ্ট মিলাই ছবিখনৰ বাজেট প্ৰায় 4,000 কোটি বুলি ইতিমধ্যে কোৱা হৈছে ছবিখনৰ প্ৰযোজনা কৰিছে নমিত মালহোত্ৰাই আৰু নমিত মালহোত্ৰা হৈছে ডিনেক কোম্পানীৰ CEO ক্ৰিষ্টোফাৰ নলনৰ ইনচেপশ্যন হওক ইণ্টাৰষ্টেলাৰ হওক বা টেনেট হওক ডিউন হওক এনেকুৱা বহু কেইখন চিনেমাৰ বাবে VFXৰ কাম কৰি ডিনেকে 8টাকৈ অস্কাৰ লাভ কৰিছে ছবিখনৰ পৰিচালনা কৰিছে নিতেশ তিৱাৰী হৈছে ভাৰতীয় ছবি জগতৰ অন্যতম এজন সফল পৰিচালক আৰু নিতেশ তিৱাৰীয়ে পৰিচালনা কৰা কেইখনমান চিনেমা হৈছে চিচোৰীৰ কথা ক'ব পাৰোঁ প্ৰায় সকলোৱে আমি চাইছোঁ চিনেমাখন নিতেশ তিৱাৰীয়ে পৰিচালনা কৰা আৰু ভাৰতৰ আটাইতকৈ বেছি ব্যৱসায়িকভাৱে সফল ছবি দংগলৰ পৰিচালনা নিতেশ তিৱাৰীয়ে কৰিছে আৰু ছবিখনৰ মিউজিক কৰিছে A.R. ৰহমান হেন্স জিমাৰে আৰু ছবিখনৰ লগত জড়িত টিমটি হৈছে খুবেই বেছি অভিজ্ঞতাৰ পৰিপুষ্ট আৰু অভিনেতাসকলৰ যদি কথা ক'বলৈ যাওঁ তেনেহ'লে ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ ৰাৱণৰ চৰিত্ৰত দিয়াশ সীতাৰ চৰিত্ৰত সাই পল্লৱী লক্ষ্মণৰ চৰিত্ৰত ৰবি দুবে হনুমানৰ চৰিত্ৰত চানি দেও ৰামায়ণক লৈ সঁচা কথা ৰামায়ণ যেতিয়া এনাউন্স হৈছিল তেতিয়াৰ পৰা আচলতে বহুত বেছি এক্সাইটমেণ্ট আৰু ট্ৰেইলাৰটোৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে ট্ৰেইলাৰটো আৰম্ভ হৈছে ৰাৱণৰ পৰা প্ৰায় 1 মিনিট সময় ৰাৱণক দেখুওৱা হৈছে আৰু এই 1 মিনিট সময়ত ৰাৱণৰ চৰিত্ৰ ৰূপায়ণ কৰা য়শে গোটেই স্ক্ৰীন টাইমটো ডমিনেট কৰিছে ৰাৱণৰ পাৰফৰ্মেন্স হওক ৰাৱণৰ কষ্টিউম হওক ৰাৱণৰ প্ৰেজেণ্টেশ্যনটো বহুত বেছি গ্ৰেণ্ড আৰু অকল ৰাৱণেই নহয় চিনেমাখনৰ প্ৰতিটো চিন চালে গম পাই যে চিনেমাখনত কিমান এটা গ্ৰেণ্ড স্কেলত বনোৱা হৈছে চিনেমাখনৰ স্কেলটো বুজিব পাৰি আচলতে সেয়া লাগিলে লংকা হওক সেয়া লাগিলে অযোধ্যা হওক সেয়া লাগিলে মিথিলা হওক গম পাই যে চিনেমাখন মেকাৰ্ছে বহুত বেছি এফৰ্ট দিছে চিনেমাখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ আৰু প্ৰথম গ্লিম্পছটোত ইতিমধ্যে আমি ৰণবীৰ কাপুৰক এজ ৰাম আমি দেখিছিলোঁ গতিকে ইয়াত আমি ৰামক আৰু অকণ এক্সটেণ্ডেড ভাৰ্জন দেখিছোঁ ৰামৰ ৰণবীৰ কাপুৰৰ চৰিত্ৰটো আৰু অকণ এক্সটেণ্ডেড ভাৰ্জন দেখিছোঁ ট্ৰেইলাৰটোত আৰু ৰণবীৰ কাপুৰ নিশ্চয় খুবেই ভাল পাৰফৰ্মেঞ্চ আগবঢ়াব আৰু সাই পল্লৱী সীতা হওক বা লক্ষ্মণৰ চৰিত্ৰত ৰবি দুবে হওক সুপৰ্ণখাৰ চৰিত্ৰত ৰাকুলপ্ৰীত সিং মষ্ট ছাৰপ্ৰাইজিংলি আচ্ছা ৰামায়ণৰ কাহিনীটো আমি প্ৰত্যেকে সৰুৰে পৰা অলপকৈ হ'লেও শুনিছোঁ বা জানো গতিকে সকলোৱে জানা কাহিনী এটা কিদৰে নতুনকৈ কিমান গ্ৰেণ্ড স্কেলত বা কেনেকৈ প্ৰেজেণ্ট কৰিব আচলতে সেই বিষয়টো বেছি লক্ষণীয় হ'ব আৰু ট্ৰেইলাৰটোত আচলতে ফাৰ্ষ্ট কাটত বহুতখিনি বস্তু দেখুওৱা হৈছে লংকা দখল কৰা ৰাৱণৰ যুদ্ধ সীতাৰ স্বয়ম্বৰ পৰশুৰাম জটায়ু চৰিত্ৰত অনুপম খেৰে অভিনয় কৰিছে তাৰপিছত কুম্ভকৰ্ণৰ চৰিত্ৰত আমাৰ পাঠাচ্ছা ৰামৰ বনবাস সীতাহৰণ বহুতখিনি বস্তু দেখুৱাইছে আৰু বহুতখিনি বস্তু দেখুওৱা নাই বান্দৰখানা অলপো নেদেখালে হনুমানক চাবলৈ বহুত বেছি এক্সাইটেড হৈছে মানুহবোৰ কিন্তু হনুমান নোলালে সঁচা কথা ক'বলৈ গ'লে ট্ৰেইলাৰটো ভাল লাগিছে আৰু যেটো আশা কৰা হৈছে ৰামায়ণ ছবিখনে যে ভাৰতীয় চিনেমাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ লৈ যাব বুলি যেটো আশা কৰা হৈছে হয়তো সেই আশা ফলপ্ৰসূ হ'ব তথাপিতো দুই ধৰণৰ মানুহ আছে কিছুমানে ভাল পাইছে কিছুমানে অকণমান ক্ৰিটিচাইজ কৰিছে VFXক লৈ নিশ্চিতভাৱে কিছুমান বস্তু গম পায় যে ডিনেক বুলি ক'লে 8বাৰকৈ অস্কাৰ বিজয়ী এটা ষ্টুডিঅ' গতিকে মানুহৰ এক্সপেক্টেশ্যন বাঢ়ি যায় গতিকে সেইটো বেচিছত অকণ ক্ৰিটিচাইজ কৰিব পাৰি তথাপিতো ছবিখন ৰিলিজ হ'বলৈ আৰু এতিয়াও 2-3 মাহ মান সময় হাতত আছে গতিকে সেইখিনি হয়তো ঠিক কৰা হ'ব বাকী ইমানে আৰু এনেকুৱা ধৰণৰ গান চিনেমা কবিতাৰ ভিডিঅ' চাবলৈ ফ'ল' কৰিব